Hello guys, welcome back to my YouTube channel. আজি হল হ্যাপি বিজয় দশমী। মই মানে যোৱা কালি মানে নৱমীৰ দিনা মই এটা ব্লগ বনাইছিলো। মানে আমাৰ ওচৰতে এখন ৰাম মন্দিৰ বনাইছে। বহুত ধুনীয়া লাগিছে ৰাম মন্দিৰখন। মই ভাবিলো যে ময়ো যেহেতু চাবলৈ গৈছিলো আৰু আপোনালোকৰ কাৰণে অলপ ফুটেজ লৈ আহিছো মই। মানে বহুত কিবা কিবি বনাইছে আমাৰ ওচৰতে ৰাম মন্দিৰ বনাইছে, তাৰ পিছত আপোনাৰ লোটাছ টেম্পল আৰু অনুবীক্ষণ যন্ত্ৰ আৰু বহুত কিবা কিবি। তো সোনকালে যাব লাগে আৰু আপোনালোকক মানে দেখুৱাব লাগে আমাৰ ইয়াৰ মানে পৰিৱেশ দুৰ্গা পূজাৰ। চাওক কুকুৰে মানে অলপ ই কৰি আছে। মই মানে ক'ৰবাত যাবলৈ ওলোৱাৰ সময়তে অলপ এনেকুৱা কৰে। চাওক হাই ক হাই ৰোডত মানে সবফালে মানে পূজাৰ মণ্ডপ আপোনালোকে দেখা পাব। সবফালে পূজাৰ মণ্ডপ মানে আমি অসমৰ মানে বাণিজ্য কেন্দ্ৰ হয়। ইয়াত আপোনালোকে চব বাইক বাইক আৰু এইটো ৰাস্তা দি যাওঁ, কিন্তু যিহেতু ৰাস্তাটো বন্ধ কৰিছে চাইডে আহিছে সেইকাৰণে এইটো ৰাস্তা যেতিয়া আমি যাম শান্তিনগৰ পূজা চাবলৈ আহিছে। চব পূজাৰ মণ্ডপ চাৰিওফালে খালি জিলাপি বিক্ৰী কৰি আছে। চব সম্পূৰ্ণ খেৰেৰে বনাইছে। ৰাম মন্দিৰৰ আৰ্কিটেকচাৰত ইয়াত মানে পূজা মণ্ডপ বনাইছে। দেখো আমি চাওক চাৰিওফালে মূৰ্তি আৰু মূৰ্তি, মানে ডেক'ৰেশ্যন বহুত ধুনীয়া লাগিছে। এই চাওক মানে কিবা টুপনি দি আছে নাকি গম নাপাওঁ। চাওক দেউতা ল'ৰা আৰু স্ত্ৰী বিহু এইবিলাক হ'ল সৈন্য চব ই বনাইছে। ইয়াত মজা লাগিছে একচুৱেলি। আমাৰ বৰপেটা ৰোড খৈৰাবাৰী। এসব স্বর্ণ জয়ন্তী বর্ষ উদযাপন সর্বজননী শ্রী শ্রী দুর্গা পূজা। মজা লাগিছে একচুৱেলি। এই মানে মণ্ডপৰ ডিজাইন ফুলি ৰাম মন্দিৰৰ নিচিনা বনাইছে। ওপৰতে এই চব ৰাতিটো তামাম মানুহ হৈ গৈছে ইয়াত। আৰু এইটো চাইড চক ইয়াত ৰাতি কিবা প্ৰগ্ৰামো হয়। ৰাম মন্দিৰ চালে বহুত মজা লাগিছে একচুৱেলি। ডিজাইন বহুত মজা লাগিছে। ঘৰ চিকাৰ কৰি আছে। আপোনালোকে অনুবীক্ষণ যন্ত্ৰ চাবলৈ ৰেডি হওক। অনুবীক্ষণ যন্ত্ৰ দেখুৱাম সন্মুখতে আছে। একদম অনুবীক্ষণ যন্ত্ৰ। আপোনালোক মই মানে লোটাছ টেম্পল দেখুৱাম। আৰু এইটো চাইডে চাওক চাইড হ'ল ভূটান, মানে পাৰ হৈ ভূটান। একদম গাঁৱৰ মাজে গৈ আছোঁ আমি। চবে মানে পূজাৰ মানে পূজা চাবলৈ আহিছে। এইটো হ'ল আহিছে লোটাছ টেম্পল। লোটাছ টেম্পল চাওক গাইজ। পূজা চালে তেতিয়া মানে ইয়াৰ ভিউ চাওক। ৰোড ক্ৰচিং হৈ আছোঁ আমি। এইটো হ'ল ষ্টেচন হয় বৰপেটা ৰোডৰ। চব কাৰেণ্টৰ ট্ৰেইন ইঞ্জিন চব কাৰেণ্টৰ। চব ট্ৰেইনৰ আৰ্কিটেকচাৰত দুৰ্গা মণ্ডপ বনাইছে। এটা দুটা তিনিটা চাৰিটা ডব্বা আৰু এটা ইঞ্জিন। শিমলাগুৰি পূজা মণ্ডপ। এইটো এটা একদমেই সৰু ব্লক। তো
ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক বাই বাই